ৰাতিপুৱা 6টা বজাতে ওলাইছিলোঁ। এয়া উমিয়াম লেক পাবলৈ হৈছোঁ আৰু লেক ৰিজৰ্ট খালিয়ে যাব পাৰি। কোনফালে গৈ আছোঁ আমিতো গুগল বাবাৰ হেল্প লৈ গৈ আছোঁ। उमियम लेक किस तरफ जाना है? लेक 9 बजे खुलेगा, यहाँ से ही जाना है। अभी नहीं जा सकता। 9টা বজাতে সোমাব পাৰি। 8টা बजे। हाँ रिजॉर्ट खुल गया क्या? रिजॉर्ट हाँ रेस्टोरेंट है क्या? खुलेगा अभी। रिजॉर्ट खुदा रेस्टोरेंट ओपन है क्या? 8:30। थोड़ा बाहर वेट कर लेगा। किस तरफ है रेस्टोरेंट? Which way? ब्रेकफास्ट। মানুহ এজনে বুদ্ধি দিলে, কৈছে বজাৰত গৈ পেলাই খাই আহোঁগৈ। ইয়াত মন পচন্দৰ বস্তু থাকে নে নাথাকে, বুফে চিষ্টেম হয়। পাৰ হেড 315 মানকৈ পৰিব গৈছে। ত' আমি বাহিৰত ওলাই গৈ খাই আহোঁগৈ। তেতিয়ালৈকে 9টাও বাজি যাব। আমি তাতে ৱেইট কৰিম, য'ত খাম। ৰেষ্টুৰেণ্ট থাকে বা হোটেল থাকে, খাই আহোঁগৈ তাতে। তো আমি বিচাৰি এখন হোটেল পালোঁ ওচৰতে। উমিয়াম লেকলৈ যিটো ৰাস্তা সোমাই গৈছে লেফ্ট ছাইডে, এই ৰাস্তাটোত নোসোমাই পেলাই আমি ৰাইট ছাইডে যিটো ওখ ৰাস্তা আছে সেইটোত উঠি আহিলোঁ। উঠি আহি পেলাই দেখিছোঁ এখন হোটেল আছে। এইখনত পালোঁ পুৰি, দুখন পুৰি খালোঁ আৰু মাত্ৰ 30 টকা দাম। তাৰপিছত লাল চাহ কাপ খালোঁ, তাই আৰু গজা এটা খালে। তো সস্তা আছে আৰু পুৰিকেইখনো বহুত ভাল কোৱালিটিৰ হয়, ফুলা কোমল খায়ো ভাল লাগিছে। তো আপোনালোকেও কেতিয়াবা আহিলে মানে এই উমিয়াম লেকৰ ওচৰত এখন ৰিজৰ্ট আছে। এই ৰিজৰ্টত 315 350কৈ পৰে পাৰ পাৰ্চন, বুফে চিষ্টেম হয়। ইমান পইচা যদি খৰচ কৰিব নিবিচাৰে তেন্তে এইখনত খাব পাৰে। ভাল বনায়। ৰাতিপুৱা অকণমান খালেই হ'ল, সেইটো কাৰণে মইতো বেছি নাখাওঁ ৰাতিপুৱা খালে, মানে দুপৰীয়া মই বেছিকৈ খাওঁ খালে, মানে ৰাতিটো মই আৰু লাইট খাওঁ। তো ভালেই লাগিল খাই। এতিয়া 9টা বাজিলে মানে আমি ওলাই গুচি যাম। 15 মিনিট আছে 9টা বাজিবলৈ। লেকলৈ যাম। লেকত এতিয়া সোমাব নিদিয়ে, 9টা বাজিলেহে সোমাব দিব। 9টা বাজি গ'ল, আমি এতিয়া ওলাওঁ। ইয়াতে এইখন হোটেলতে ৰখিলোঁ 9টালৈকে। 9:01 হৈ আছে এতিয়া। বহা। চাওঁ, এইটো ৰাস্তা দিয়ে আপোনালোকে এখন হোটেল পাব খাবলৈ গ'লে। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব মন গ'লে, যদি সময়ৰ আগতে আহি পায় মানে ব্ৰেকফাষ্টটো কৰিব লাগিব, আৰু ঘৰততো কৰি আহিব পৰা নাযায় ইমান ৰাতিপুৱাই। আমি চেৰাপুঞ্জীৰ পৰা একো নোখোৱাকৈ ওলাই আহিছিলোঁ, এগিলাচ পানী খাই ওলাই গৈছোঁ। তো এইটো ৰাস্তাৰ অপজিটতে আছে উমিয়াম লেকৰ ৰাস্তাটো। আৰু আগতে কৈছোঁ ৰিজৰ্ট এখনো আছে বুলি। অলপ ৰাস্তাটো সাৱধানে পাৰ হ'ব লাগিব, যিহেতুকে ক্ৰচিং আছে। ক্ৰচিং কৰোঁতে অলপ সাৱধান। লগৰ গাড়ী আহি আছে। এইটো ৰাস্তা, এই ৰাস্তাটো ঠিক অপজিটতে এই হোটেলখন পাব ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ হ'লে। আমি যা सकते हैं ना? हाँ 59 per person।
हो गया 120 देना पड़ेगा। कैमरा तो ये बाइकर कैमरा है, नॉर्मल कैमरा। हो गया, कुछ टिकट मिलेगा। टिकट ला একটু এনেকৈ থাকিব, ভগৱান কৰক পাই থাকক, একো প্ৰব্লেম নাই। এতিয়া আমি সোমাব লাগিব এইটো চাইডে না। সৰু স্পীড বোট কেইখন বেয়া হৈ আছিল আৰু ডাঙৰখন ল'বলৈ হ'লে আমাক লাগে 1180 টকা। সেয়ে এই গ্ৰুপটোৰ লগত এড হৈ আমি 130 টকাকৈ দিলোঁ পাৰ পাৰ্চন। ব'লক এতিয়া এনজয় কৰোঁ স্পীড বোট।